নমস্কাৰ, প্ৰাসংগিকলৈ স্বাগতম। আজিৰ ভিডিঅ'ত আমি জেমছ ক্লিয়াৰৰ বিখ্যাত গ্ৰন্থ এটমিক হেবিটছৰ বিষয়ে আলোচনা কৰিম। এই গ্ৰন্থখনে আমাক শিকায় যে কেনেকৈ কিছুমান সৰু সৰু পৰিৱৰ্তনে আমাৰ জীৱনলৈ আমূল পৰিৱৰ্তন আনিব পাৰে। আমাৰ অভ্যাসসমূহ কেনেকৈ আমি চাইণ্টিফিকেলি আৰু প্ৰেক্টিকেলি সলনি কৰিব পাৰোঁ। যদি আপুনিও আপোনাৰ জীৱনটো সুস্থিৰ হোৱাটো বিচাৰে তেন্তে এই ভিডিঅ'টো শেষলৈকে চাব। জেমছ ক্লিয়াৰে কৈছে, যদি আপুনি প্ৰতিদিন নিজকে 1% ভালৰ দিশলৈ লৈ যায় তেন্তে এটা বছৰত আপুনি 37 গুণ ভালৰ দিশলৈ আগবাঢ়িব। ইয়াকে কয় পাৱাৰ অফ কম্পাউণ্ডিং। কম্পাউণ্ডিঙৰ ইফেক্ট কেৱল বিত্তীয় ক্ষেত্ৰতে নহয়, আমাৰ অভ্যাসৰো ক্ষেত্ৰতো প্ৰযোজ্য। এই সৰু সৰু প্ৰচেষ্টাবোৰে সময়ৰ লগে লগে আমাৰ জীৱনলৈ ডাঙৰ পৰিৱৰ্তন আনে। বহু সময়ত আমি অনুভৱ কৰোঁ যে আমাৰ কঠোৰ পৰিশ্ৰমৰ কোনো ফল পোৱা নাই। গ্ৰন্থখনৰ লিখকে ইয়াক প্লেটো অফ পটেনচিয়েল বুলি কয়। আমি কঠোৰ পৰিশ্ৰম কৰি থকা উচিত, কাৰণ অভ্যাসৰ প্ৰভাৱ ক্ৰমান্বয়েহে দেখা পোৱা যায়। আমাৰ পৰিশ্ৰমসমূহৰ দুৱাৰদলি পাৰ হোৱাৰ লগে লগে আপুনি ডাঙৰ পৰিৱৰ্তন লক্ষ্য কৰিবলৈ আৰম্ভ কৰে। অভ্যাসৰ চক্ৰটো 4টা পদক্ষেপেৰে গঠিত: কিউ, ক্ৰেভিং, ৰেছপন্স আৰু ৰিৱাৰ্ড। এই সকলোবোৰে নতুন অভ্যাস গঢ়ি তোলা বা ভাঙি পেলোৱাত সহায় কৰে। উদাহৰণস্বৰূপে, ৰাতিপুৱা চাহ খোৱাৰ ইংগিতে আপোনাৰ লোভৰ সূচনা কৰে। চাহ বনোৱাটোৱে আপোনাৰ সঁহাৰি আৰু শক্তি অনুভৱ কৰাটোৱে আপোনাৰ পুৰস্কাৰ। অভ্যাস সলনি কৰিবলৈ জেমছ ক্লিয়াৰে 4টা নিয়মৰ কথা কৈছে। তাৰে প্ৰথমটো হ'ল প্ৰত্যক্ষ কৰক, আকৰ্ষণীয় কৰক, সহজ কৰক আৰু সন্তোষজনক কৰক। উদাহৰণস্বৰূপে, যদি আপুনি কিতাপ পঢ়াৰ অভ্যাস গঢ় দিব বিচাৰে তেন্তে কিতাপখন আপোনাৰ বিচনাৰ নিচেই কাষত ৰাখক। বেয়া অভ্যাস এৰিব বিচাৰিলে এই 4টা নিয়মৰ ওলোটাটো কৰক। সেই অভ্যাস অদৃশ্য কৰক, আকৰ্ষণহীন কৰক, কঠিন কৰক আৰু অসন্তোষজনক কৰক। ধৰক, ধূম্ৰপান এৰিব খোজে। ধূম্ৰপানৰ সামগ্ৰীৰ পৰা নিজকে আঁতৰত ৰাখক। তাৰ সলনি ব্যায়াম কৰক আৰু সুস্বাস্থ্যৰ গৰাকী হওক। লক্ষ্যত উপনীত হোৱাৰ প্ৰকৃত উপায় হ'ল দৈনন্দিন ব্যৱস্থাৰ ওপৰত গুৰুত্ব দিয়া, যেনে দৈনিক ব্যায়াম কৰা, স্বাস্থ্যসন্মত খাদ্য খোৱা, অনুশাসন বজাই ৰখা। গ্ৰন্থখনৰ লিখকে কয় যে লক্ষ্যই জয় আৰু পৰাজয় দুয়োটাকে নিৰ্ধাৰণ কৰে। পাৰ্থক্য মাত্ৰ থাকে আপোনাৰ অভ্যাস প্ৰণালীৰ। আপোনাৰ পৰিচয়ে আপোনাৰ অভ্যাসৰ ওপৰত নিৰ্ভৰশীল। যদি আপুনি নিজকে উপযুক্ত বুলি বিবেচনা কৰে তেন্তে আপোনাৰ আচৰণো সেই অনুসাৰেই হ'ব। নিজৰ পৰিচয় সলনি কৰক, যেনে মই চিগাৰেট এৰিবলৈ চেষ্টা কৰিছোঁ বুলি কোৱাৰ পৰিৱৰ্তে মই ধূম্ৰপায়ী নহয় বুলি কওক। এই সৰু সৰু পৰিৱৰ্তনবোৰে জীৱনত ডাঙৰ প্ৰভাৱ পেলায়। গতিকে বন্ধুসকল, এই এটমিক হেবিটছ নামৰ গ্ৰন্থখনৰ পৰা আমি কি শিকিলোঁ? সৰু সৰু পৰিৱৰ্তনে ডাঙৰ ফলাফলৰ সূচনা কৰে আৰু অভ্যাসে আমাৰ পৰিচয় গঢ় দিয়ে। প্ৰতিদিনে ক্ষুদ্ৰ ক্ষুদ্ৰ উন্নতিৰ ওপৰত গুৰুত্ব দিয়ক আৰু আপুনি কি কি লাভ কৰিব পাৰে তাক লৈ আচৰিত হ'ব। যদি আপুনি এই ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, আপোনাৰ বন্ধুসকলৰ সৈতে শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আপুনি কি নতুন অভ্যাস গঢ় দিয়াৰ পৰিকল্পনা কৰিছে কমেণ্টত জনাবলৈ নাপাহৰিব। ধন্যবাদ।